Hello guys, আছাম স্মাইল টিপছলৈ আকৌ এবাৰ স্বাগতম। আজি এটা নতুন ষ্টেপ শিকাম আপোনালোকৰ মাজত। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এনেধৰণৰ হ'ব। আপোনালোকৰ ফটোবোৰ যদি ডিলিট হৈ যায় সেইবোৰ আপোনালোকে কেনেকৈ পুনৰ ৰিকভাৰী কৰিব পাৰিব। আহক মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। দেখিছে স্ক্ৰীনত এটা এপ ফটোজ বুলি। এই ফটোজটো সকলো এণ্ড্ৰইড ফোনতে উপলব্ধ থাকে ফটোজ। সেইটো আপোনালোকে কি কৰিব, বিশেষকৈ অন কৰি ল'ব। অন কৰাৰ পিছত দেখিছে মই ফটো কেইখনমান আছে মোৰ তাত, সেই ফটোকেইখন মই ডিলিট কৰি দিম। আকৌ ফোনৰ কেনেকৈ ৰিকভাৰী কৰোঁ সেইখিনি আপোনালোকক দেখাম আজি। এটা কথা কৈ লওঁ, যদি এনেকুৱা ভিডিঅ' চাবলৈ মন আছে আপোনালোকৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। আহক এতিয়া আপোনালোকক কি কৰিব লাগে মই শিকাওঁ। দেখিছে ফটোকেইখনত যোনকেইখন ফটো আপোনাৰ ডিলিট হৈ যায় সেইবোৰ মই দেখাইছোঁ। এতিয়া মই যোনকেইখন ফটো ডিলিট কৰোঁ সেইকেইখনত মই টেপ কৰি লং প্ৰেছ কৰি মই টিক মাৰ্ক দি ডিলিট কৰি দিছোঁ। এতিয়া এইকেইখন ফটোকেইখন ডিলিট হৈ গ'ল। দেখিছে ওপৰত ফটো আছিলে, সেইটো ডিলিট হৈ গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব, দেখিছে থ্ৰী ডটৰ নিচিনা তিনিডাল আছে, ইয়াত ক্লিক কৰিব। এই ক্লিক কৰা যোৱাৰ পিছত এটা থাকিব যেনেকৈ লেপটপত যোনটো চাইক্ল'বিন নামৰ অপশ্যন থাকে, ইয়াত এটা আছে বিন বুলি। দেখিছে এইটো বিনত আপোনালোকে টেপ কৰিব। টেপ কৰাৰ লগতে দেখিব ইয়াত মই যোনকেইটা ফটো ডিলিট কৰিছিলোঁ বা আপোনালোকৰ যোনবোৰ ফটো ডিলিট হৈ গৈছিল ইয়াত থাকিব। ইয়াত অনলি 60 ডেইজলৈকে ফটোকেইটা থাকিব, বাট ইয়াৰ পৰা গুচি যাব, বাট আপোনালোকে ৰিকভাৰী কৰিব নোৱাৰিব 60 ডে পিছত। সেইটো মনত ৰাখিব আছে। এতিয়া কি কৰিব, লং প্ৰেছ কৰিব। আকৌ যোনকেইখন ফটো আপোনালোকৰ ডিলিট হৈ গৈছিল লং প্ৰেছ কৰাৰ পিছত দেখিছে এইটো কাৰ নিচিনা চিন এটা আছে, গোলকৈ কাৰ নিচিনা, টেপ কৰিব। টেপ কৰাৰ পিছত দেখিব এতিয়া আকৌ ফটোছত যাব। দেখিছে আকৌ ফটোবোৰ আগৰ জেগাত ঘূৰি আহিলে। যদি এনেকুৱা ভিডিঅ' চাবলৈ মন আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব।